Hello friends, সকলোকে স্বাগতম জনালো নতুন এটা ভিডিঅ'ত আৰু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যিবিলাকে কেৰিয়াৰ বনাব বিচাৰে ভিডিঅ' এডিটিং বিশেষকৈ VFX বা এফেক্টছ ৰিলেটেড তো তাৰ কাৰণে বেষ্ট আমি আজি দুটা সফটৱেৰ বিষয়ে আলোচনা কৰিম আমি বিশেষকৈ কি ইউজ কৰোঁ কেনেকুৱা ধৰণৰ সফটৱেৰ ব্যৱহাৰ কৰোঁ আৰু কেনেকুৱা কনফিগাৰেশ্যন থাকিলে সাধাৰণতে এই সফটৱেৰ চলিব তাৰ বিষয়ে আমি আলোচনা কৰিম তো যিবিলাকে নতুনকৈ আহিছে প্ৰথমে আমাৰ চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ সাবস্ক্ৰাইব কৰিলে অকণমান ছাপোৰ্ট পাওঁ আৰু ছাপোৰ্ট পালে আমি আগবাঢ়িবৰ কাৰণে নেক্সট ভিডিঅ' বনাবৰ কাৰণে অকমান মোটিভেটেড হৈ থাকো এতিয়া আমি কম তো যিবিলাকে নতুনকৈ কেৰিয়াৰ বনাব বিচাৰে ভিডিঅ' এডিটিঙত কাৰণ আগৰ যিবিলাক ভিডিঅ' আমি তাত ডিছকাছ কৰি আহিছিলোঁ ভিডিঅ' এডিটিঙৰ বিষয়ে তো আজিৰ ভিডিঅ'ত আমি চাওঁ আমাৰ কম্পিউটাৰত আচলতে কি এনেকুৱা ভিডিঅ' এডিটিঙৰ ছফটৱেৰ আছে ঠিক আছে তো এতিয়া মই দেখাব কৈছোঁ প্ৰথম ছফটৱেৰটো হৈছে বেষ্ট ছফটৱেৰ বুলি ক'ম যদি ভিডিঅ' এডিটিং তোমালোকে আৰম্ভ কৰিব বিচৰা তেতিয়াহ'লে তাৰ কাৰণে তোমালোকে ইউজ কৰিব পাৰা এডব প্ৰিমিয়াৰ প্ৰ' 2020 নাইবা 2021 2020 তোমালোকক যথেষ্টখিনি হেল্প কৰিব ইয়াতে বহুতখিনি ইণ্টাৰফেচ চেঞ্জ কৰিছে বহুতখিনি আপডেট আনিছে আৰু এই আপডেটখিনিয়ে যিবিলাক আগৰ পুৰণা ভাৰ্চন হ'ব সেইবিলাকক অকণমান কম্পিটিশ্যন দিয়ে আৰু সেইকাৰণে নতুন ভাৰ্চনত তোমালোকে যদি লোৱা এই এডব প্ৰিমিয়াৰ প্ৰ'টো তোমালোকে সুবিধা হ'ব ঠিক আছে এডব প্ৰিমিয়াৰ প্ৰ' বেষ্ট ছফটৱেৰ বিশেষকৈ ভিডিঅ' এডিটিঙৰ কাৰণে তাৰপিছত নেক্সট হৈছে 2 নম্বৰ যিটো যিবিলাকে এফেক্টছ বা VFXৰ কাৰণে যাব বিচাৰে সেইবিলাকৰ কাৰণে মই এটা ছফটৱেৰ দেখাম ইয়াতে এইটো হৈছে এডব আফটাৰ এফেক্টছ এটা বহুতে ভাবে যে আচলতে যেতিয়া ভিডিঅ' এডিটিঙৰ কাৰণে জবৰ কাৰণে এপ্লাই কৰিম তাতে কি বিচাৰিব তাত মেইনলি থাকিব যে এডব প্ৰিমিয়াৰ প্ৰ' জানিব লাগিব তাৰপিছত এডব আফটাৰ এফেক্টছ জানিব লাগিব যি এডিটিঙৰ কাম কৰে সেইবিলাকক কিন্তু বিশেষকৈ আফটাৰ এফেক্টছ জনাটো উচিত কাৰণ সৰু সৰু দুই এটা এফেক্টছ যদি এডিট কৰি নিজে পাৰোঁ তেতিয়াহ'লে আমাৰ যিটো বায়'ডাটা আমাৰ CV সেইখন অকণমান মজবুত হয় আৰু মজবুত হোৱাৰ লগে লগে হয়তো বেলেগৰ লগত আমাৰ কম্পিটিশ্যনত অকণমান সুবিধা হ'ব আমি যিটো ভিডিঅ' এডিটিঙৰ জব সেইটো পাব পাৰে এতিয়া যদি চাওঁ যিবিলাক আমাৰ নিউজ চেনেলবিলাকৰ ক্ষেত্ৰতো বা পৰ্টেলবিলাকৰ ক্ষেত্ৰতো বহুতে কাম কৰি আছে বিশেষকৈ এডব প্ৰিমিয়াৰ প্ৰ' আৰু আফটাৰ এফেক্টছত কাম কৰা ল'ৰা ছোৱালী বিচাৰে ঠিক আছে চ' দুটা শিকাৰ কাৰণে বহুত অসুবিধা নহয় যদি আমি প্ৰিমিয়াৰ প্ৰ' পাৰোঁ ইণ্টাৰফেচ একেটাই হয় তাত আফটাৰ এফেক্টছৰ কিছু আহি যাব দুই এটা আফটাৰ এফেক্টছত হয়তো লেয়াৰে কাম কৰে ইয়াতো লেয়াৰে কাম কৰে কিন্তু তাত অকণমান ডিটেইল কাম কৰিব লাগে চ' এতিয়া মই এতিয়া যদি আমি চাওঁ ইণ্টাৰফেচটো এডব প্ৰিমিয়াৰৰ যদি আমি ইণ্টাৰফেচটো চাওঁ তো ইণ্টাৰফেচটো হৈছে এনেকুৱা ইয়াতে প্ৰথমতে আমাৰ যিবিলাক লাষ্ট যিবিলাক আমি কাম কৰিছিলোঁ ৰিচেণ্ট প্ৰজেক্ট সেইবিলাক ইয়াতে ওলাই থাকিব আৰু তাৰপিছত যেতিয়া আমি ইণ্টাৰফেচটো চাম নিউ প্ৰজেক্ট আমি এটা খুলিব পাৰিম আৰু নিউ প্ৰজেক্টৰ পৰা আমি যদি আমি ফাইলটো যেনেকুৱা ধৰণৰ চাইজৰ ভিডিঅ' বনাব বিচাৰোঁ সেই ভিডিঅ'বিলাক আমি ইয়াতে বনাব পাৰিম ঠিক আছে মই বাৰু ইয়াতে কোনো টাইটেল নিদিওঁ অ'কে কৈ দিছোঁ বহুত ইজি স্মুথকে কাম কৰি যাব পৰা এইটো এটা ভাল ছফটৱেৰ হয় ঠিক আছে এইটো হৈছে ইয়াৰ মেইন ইণ্টাৰফেচ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাম তো ঠিক একেদৰে আমি যদি চাওঁ ইয়াৰ আফটাৰ এফেক্টছৰ ইণ্টাৰফেচটো ছেমেই হয় প্ৰায় ইয়াতো গোটেইখিনি এফেক্টছ তাতে থাকিব লাগে লেয়াৰ ইয়াতে থাকিব লাগে আৰু ইয়াতো একেটাই বস্তু ইয়াতে টাইমলাইন ইয়াতে আছে ইয়াতে লেয়াৰ আছে ঠিক আছে চ' এই দুটা ছফটৱেৰে আমাক যথেষ্টখিনি হেল্প কৰে ভিডিঅ' এডিটিং আৰু এফেক্টছৰ ক্ষেত্ৰত তো যিবিলাকে ভিডিঅ' এডিটিং আৰু এফেক্টছত যাব বিচাৰে বিশেষকৈ VFXত কেৰিয়াৰ বনাব বিচাৰে এই দুটা ছফটৱেৰ শিকিলে হ'ল জাষ্ট তোমালোকে যদি অনলাইন শিকিব বিচৰা অনলাইনত কিছুমান বিভিন্ন ধৰণৰ কোৰ্চ বনাই থৈ দিছে সেইবিলাক কোৰ্চৰ পৰা শিকিব বিচৰা শিকিব পাৰা আৰু যদি ভাবা কি ইনষ্টিটিউটত যাব বিচাৰা তো ইনষ্টিটিউটৰ পৰা এই দুটা ছফটৱেৰ ভালদৰে শিকি কাম আৰম্ভ কৰিব পাৰা আৰু যদি ভাবা কি নিজৰ ঘৰৰ পৰাই প্ৰেক্টিচ কৰি শিকিব বিচৰা তেতিয়াহ'লে ছফটৱেৰ ডাউনলোড কৰি ল'লে হ'ল আৰু কেনেকৈ ডাউনলোড কৰিব লাগিব তাৰ বিষয়ে যদি জানিব বিচৰা তলত কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল আহিবলগীয়া দিন চোৱাটো হয়তো আমি সময়ত আলোচনা কৰিম কিন্তু আচলতে যিহেতু এটা পেইড এডবৰ গোটেইখিনি বস্তু সেইটো কেনেকৈ ফ্ৰীলি পাব পাৰে সেইটো এটা ট্ৰিকি হয়তো আৰু বেলেগ কথা এটা নিজে বুজি পাব লাগে কিন্তু কোৱাটো অকণমান অসুবিধা হ'ব মই ইয়াতে এনেকৈ গতিকে তোমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু অকণমান ডিটেইল আমি আলোচনা কৰিম কেনেকৈ আমি ডাউনলোড কৰিম বিশেষকৈ এডবৰ ছফটৱেৰবিলাক ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে যদি ইম্পৰ্টেণ্ট বুলি ভাবিছা আজিৰ ভিডিঅ'টো তেতিয়াহ'লে তোমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা যিবিলাকে নতুনকৈ আহিছে অ'কে বাই আজিলৈ চি ইউ